নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি একদম সিজি গৈছোঁ আৰু গৰমত ৰাতিপুৱা কামখিনি কৰি মেলি আজৰি হ'লোঁ। ব্ৰেকফাষ্টটো ৰেডি কৰি মেলি থৈছোঁ আৰু খামগৈ এতিয়া। আৰু আজি আলহী অহা কথা আছে আৰু আলহী ভাত খোৱাকৈ মাতিছোঁ আৰু তাৰ বাবে ৰেডি কৰিব লাগিব কিবাকিবি আৰু যদি পাৰোঁ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দিনটো কি কৰোঁ। আৰু ভিডিঅ'বোৰ কৰি থওঁ কিন্তু এডিটিং কৰিবলৈ থাকে, ইমান গৰম কি ক'ব আৰু। চাওঁ আৰু যদি পাৰোঁ চেষ্টা কৰিম আপোনালোকক ভিডিঅ'বোৰ দিবলৈ সোনকালে, আৰু চাই থাকিব ভিডিঅ'বোৰ। এবাৰ খোৱা হৈ গ'ল, এতিয়া পাকঘৰটো অকণমান চাফা কৰি লওঁ, তেতিয়া বনাবলৈ ভাল লাগিব আৰু যিহেতু পাকঘৰত সোমোৱাৰ লগে লগে ৰন্ধা বঢ়াৰ কামখিনি কৰিবই লাগে, সেইটো কাৰণে পাকঘৰটো সোমোৱাৰ লগে লগে ৰন্ধা বঢ়াৰ আগত আৰু পাকঘৰটো ক্লিন হৈ থাকিব লাগে, তেতিয়া মনটো ভাল লাগে। আৰু মনটো যেতিয়া ভাল হৈ থাকিব নিশ্চয় বনাই ভাল লাগিব আৰু বনোৱা খাদ্যখিনিও সোৱাদ লগা হ'ব, নহয় জানো? আৰু এটা কথা, মই অকল ৰন্ধা বঢ়া কৰিয়ে ভাল পাওঁ নে আৰু কিবা কৰি ভাল পাওঁ, নিশ্চয় আপোনালোকক লাহে লাহে দেখাই থাকিম, চাই থাকিব ভিডিঅ'বোৰ। আৰু এতিয়া মই এইখিনি চাফা কৰিলোঁ আৰু ইমান তেলীয়া তেলীয়া হৈ যায়, চাফা কৰিয়ে থাকোঁ আৰু সকলোৰে হয় চাগে তেনেকুৱা, চিমনি লগালেও এনেকুৱা হৈয়ে থাকে আৰু চাফা কৰি থাকিবলৈ। আৰু মই দেওবাৰ দিনটোহে বেছিকৈ কামবোৰ লওঁ দেই, এনেকুৱা কামবোৰ অন্যবাৰত অলপীয়াকৈ কৰোঁ আৰু ওপৰে ওপৰে। আৰু এইটো ধুনীয়াকৈ আজি ধুলোঁ, এতিয়া অকণমান মোহাৰি দিছোঁ নহ'লে বগা পৰি থাকে। আৰু এইবোৰ তেলৰ বটলবোৰো ধুলোঁ, ধুই মেলি চাফা কৰিলোঁ আৰু এই চেল্ফটো ধুই দিলোঁ, অকণমান আঠা আঠা নিচিনা হৈ গৈছিলে, ভাল নালাগে আৰু তেনেকৈ চুলে তেনেকুৱা লাগিলে। আৰু এইবোৰ ধুলোঁ আৰু ধুনীয়াকৈ। আৰু এইবিলাক কণ্টেইনাৰবিলাকো কালি ধুলোঁ অলপ অলপকৈ, কেতিয়াবা কৰি থাকোঁ আৰু এনেকুৱা কামবোৰ। আৰু এইটো প্লাষ্টিকৰ চেল্ফ এনেকৈ আছে আৰু কিটচেনটো মোৰ দেখিছেনে, এইবোৰ বনাবই পৰা নাই। কিটচেনটোৰ ভিতৰত সোমাইছোঁ তেতিয়া এইখিনিও দেখাই দিছোঁ আৰু আপোনালোকক। এইবোৰ আৰু এইডোখৰত সোমাই থাকিব নোৱাৰিছোঁ, বাহিৰত গৈ লওঁ ইটো ৰুমলৈ, ইমান গৰম, ফেন চেন নাই ইয়াত। আৰু সেয়াই আৰু এইখিনি কাম হাতত ল'বলৈ ভয়ে লাগিছে, কম পইচাত আৰু কৰিবলৈ দিগদাৰ। আৰু সেই আৰু বস্তুৰ যি দাম, মেকিং চাৰ্জে আজিকালি বহুত বস্তুতকৈ। আৰু লাহে লাহে কৰিম আৰু পাকঘৰটো ধুনীয়া কৰি ৰাখিবলৈ, সুন্দৰকৈ সজাই পৰাই ৰাখিবলৈ সকলো মহিলাৰে মন যায় ন, আৰু মোৰো মন যায় তেনেকৈ ধুনীয়াকৈ সজাবলৈ। আৰু লাহে লাহে হ'ব আৰু আচলতে যিখিনি থাকে সেইখিনিকে আমি ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে, সেইটোৱে কথা। আৰু ধুনীয়াকৈ যদি সজাই পৰাই এইখিনি বস্তুকে ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ আমি থাকিব পাৰোঁ, তেতিয়া ভাল লাগে আৰু চিধা সোমাই পাকঘৰটো চাফ চিকুণ দেখিলে অলপ ভাল লাগে। আৰু যিহেতু মোৰ কথাই কৈছোঁ বাৰু, এগৰাকী হাউচ ৱাইফ, আৰু বেছিকৈ মই বনাই মেলিয়ে ভাল পাওঁ। আৰু পাকঘৰটো ধুনীয়াকৈ এনেকৈ চাফা হৈ থাকিলে ভাল লাগে আৰু চেষ্টা কৰিম ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ পিছত। আৰু সেয়াই আৰু এতিয়া বনোৱা মেলা কামখিনি কৰিবই লাগিব। এতিয়া অকণমান দেৰি জিৰাই মেলি লওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, যদি পাৰে, যদি ভাল লাগে ভিডিঅ'টো, তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। তেতিয়াহ'লে অকণমান পিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া জিৰাই হতাই চাহ একাপ খাই লওঁ, গাখীৰ চাহ একাপ। আৰু এয়া পিঠা বনাইছোঁ, তেল পিঠা, নিমখ দি এনেকৈ খাই ভাল লাগে। আৰু দুপৰীয়া মই গাখীৰ চাহে খাই ভাল পাওঁ, আৰু এওঁ নাখায়, গাখীৰ চাহটো বেয়া পায়। এতিয়া মই চাকনিখন চাফা কৰি লওঁ, ইমানেই ডাঠ হৈ গ'ল চাহপাত লাগি লাগি। আৰু এনেকৈ জ্বলাই দিলে একদম পূৰা চাফা হৈ যায় আৰু সেইখিনি জ্বলি যায়। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ, বনাই মেলি আজৰি হৈ গা পা ধুই আহিলোঁগৈ। আৰু আলহী অহা নাই এতিয়ালৈকে, আৰু আলহীৰ কাৰণে কি কি বনালোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ, ইমান গৰম, কি ভিডিঅ' কৰিম। আৰু পাৰিলে আপোনালোকক থালিখনকে দেখাম বাৰু। আৰু আচলতে আজি মই গাৰ্লিক আৰু বাটাৰ দি মাছৰ এটা ৰেচিপি বনাইছিলোঁ, দেখাম বুলি ভাবিছিলোঁ, আগতেও বনাইছোঁ, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ আৰু ইমান গৰম। যদি পাৰোঁ কেতিয়াবা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত আকৌ বনালে। আৰু
আজি ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰিম নে নোৱাৰিম নাজানো আৰু গৰমটো বহুত বেছি পৰিছে আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আজি আলহী থালিখন এইখনেই আৰু মই কি বনাইছোঁ এয়া দেখাই গৈছোঁ আৰু এয়া হ'ল চাহী পনীৰ আৰু এয়া চিকেন বনাইছোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ দেই বৰ মছলা চছলা দিয়া নাই আৰু এয়া পটল ফ্ৰাই কৰিলোঁ আৰু এয়া হৈছে গাৰ্লিক আৰু বাটাৰ দি মাছৰ এটা ৰেচিপি অলপ মানে ক্ৰিপচি হয় আৰু আজি কিন্তু বৰ লৰালৰিকৈ বনালোঁ আৰু এইফালে মই ৰসমলাই বনাইছিলোঁ মই নিজে বনাইছোঁ কেনেকুৱা হৈছে নাজানো আৰু খালেহে গম পাম আৰু ঔটেঙা দালি বনালোঁ সিমানেই আৰু আলহীয়ে খাই কেনেকুৱা পায় নাজানো আৰু